মূৰত আহিছোঁ আৰু নৱবৰ্ষৰ উপলক্ষে সকলোকে মোৰ ফালৰ পৰা হিয়া ভৰা ওলগ যাচিলোঁ। আৰু আজি নৱবৰ্ষ উপলক্ষে আমি পথাৰত খানা এটা খাইছোঁ, সৰু সুৰা খানা এটা, ইমান ভালকৈ এইবাৰ পতা নহৈছে কাৰণ পৰীক্ষা চৰীক্ষাবোৰো হৈছে কিছুমানৰ। মোৰ লগৰবোৰ কিছুমানৰ পৰীক্ষা হৈছে, মোৰ হোৱা নাই। মইতো জানেই আপোনালোকে মই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট এড লগাইছোঁ, সেইকাৰণে মই বহুত কেইদিন ভিডিঅ' চিডিঅ' দিব পৰা নাই। JEE পাছ কৰি আহি পিনে হায়াৰ ছেকেণ্ডেৰীত লগালোঁ, হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ, আৰু সেনেকৈ নিজৰ নিজৰ কামত ব্যস্ত হৈ গৈ আছোঁ। আৰু আজি 1 জানুৱাৰী বুলি মই এটা ভিডিঅ' বনাইছোঁ, সেইকাৰণে আপোনালোকে চাব, আপোনালোকক দেখুৱাই আছোঁ। ভাল লাগিছে আজি পথাৰত এনেকৈ আহিছোঁ। ৰ'দ দিছে হয়, ৰ'দে খাই দিছে আৰু, কিন্তু ভাল লাগিছে, উৎসৱমুখৰ পৰিৱেশ এটা নিচিনা লাগিছে, ভাল লাগিছে। ৰ'ব দেখুৱাইছোঁ, ভিউটো দেখুৱাইছোঁ দেই। সূৰ্য দেৱতা আজি বেছিকৈ পৰিছে। সূৰ্য আজি ৰ'দটো ইমান বেছি, দেখুৱাই দিছোঁ। এয়া খানা বনি আছে। খানা কিহে? ব্ৰইলাৰ আৰু খাবি আৰু আজি খাম আৰু 2021-ৰ উপলক্ষে আমি খানা খাইছোঁ আৰু চবকে উইচ কৰিছোঁ হেপী নিউ ইয়েৰ, আৰু এইটো বছৰ যাতে ভালে যাওক সকলোৰে। এয়া কণী আৰু দালি বনাইছে আৰু এতিয়া মাংসটো দেখুৱাইছোঁ। ৰ'ব, মাংসটো এইটো ধোঁৱা ওলাই আছে পূৰা। এয়া মাংস, এয়া আমাৰ সন্থা বহি আছে। উইচ কৰি দে 2021-ৰ কাৰণে, হেপী নিউ ইয়েৰ। এইটো ভালকৈ যাওক হয়নে? কৰোণা নহয় এইবাৰ। এয়া আমি খানা খাব লৈছোঁ ফ্ৰেণ্ডছ, এনেকৈ খানা খালোঁ। খানা খালোঁ আৰু খোৱাৰ পিছত আৰু এতিয়া ভাগৰ লাগিছে, আমাৰ বেটেৰী চব ডাউন হৈ গ'ল। এনেকৈ আপোনালোকে ফূৰ্তি থাকিব, 2021 চনটো যে ভালদৰে যায় সকলোৰে, তাকে কামনা কৰিলোঁ। এতিয়া এতিয়া কণী আছে, কণী খাম। কণী খালি নাই? ঠিক আছে।